কিয়াৰ গাড়ী আমি বুকিং কৰিলোঁ। সো গাইজ গুড মৰ্নিং। ৰাতিপুৱা উঠিলোঁ আৰু ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ এতিয়া চাহ আহিলে, চাহ খাম। এতিয়া চাহত বেছি একো নাই, মুড়ি আৰু বুন্দিয়া আৰু চাহ। তো চাহ খাওঁ, আপোনালোকে চাগৈ চাহ খাই আছে। আৰু ঠিক আছে, ব্লগত থাকিব। গোটেই দিন কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক। মই এজেগাত গৈ আছোঁ। এতিয়া মই আজি যাম নগাঁও। আমাৰ মানে ঘৰত গাড়ী এখন লোৱা হ'ব। কি গাড়ী লোৱা হ'ব ল'ম পিছত, যেতিয়া লোৱা হ'ব তেতিয়া দেখুৱাই দিম ভালকৈ। আজি যাওঁ শ্ব'ৰুমত। আগত দুদিন গৈ বুকিং কৰি আহিলোঁ আৰু আজি অলপ এটা কামৰ কাৰণে যাবলগীয়া হৈ আছে। যাম, গৈ কিনে কি হয় আপোনালোকক জনাম। আৰু নেক্সটত কেনেকৈ আনিম গাড়ীখন, ক'ৰ পৰা আনিম, কেনেকৈ আনিম, কি গাড়ী আনিম চব কৈ দিম। এতিয়া নকওঁ বাৰু, আপোনালোকৰ মনত অলপ কিবা এটা লাগক, তেতিয়া চাই ভাল পাব। পিছত আগন্তুক ভিডিঅ'বিলাকত দেখাম কি গাড়ী আনিম। তো এতিয়া নকওঁ বিশেষকৈ। আজি আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। মই গৈ এইফালে বেগ চেগ পূৰা ৰেডি, হেলমেট দুটাও লৈ আছোঁ পূৰা, চাবি তাবি থোৱা আছে। এতিয়া খালি ওলামহে মাত্ৰ। গাইজ মাত্ৰ আহি পালোঁ নগাঁৱৰ পৰা। আহি ঘৰ পালোঁহি। আহি ফ্ৰেছ হৈ চাহ তাহ খালোঁ, পানী টানি খালোঁ। আম আনিছিলোঁ যোৱাকালি বজাৰৰ পৰা, আমো খালোঁ। তেতিয়া গুড নিউজটো হৈছে কি, আমি কিয়াৰ গাড়ী বুকিং কৰিলোঁ। এয়া চাওক, দেখিছেনে? উল্টা দেখি আছে চাগে ন? কিয়াৰ গাড়ী আমি বুকিং কৰিলোঁ। কি গাড়ী বুকিং কৰিলোঁ এতিয়া নকওঁ, কিন্তু আমি বুকিং কৰি আহিলোঁ। আজি পূৰা প্ৰচেছটো কৰি আহিলোঁ। গাড়ী আৰু ধৰি লওক এমাহ ডেৰ মাহ পিছত আহি যাব। বহুত ফূৰ্তি লাগি আছে। কাৰ বুকিং কৰিলোঁ কাৰণ আমাৰ বাইক আছে, চাইকেল আছে, কিন্তু আমাৰ 4 চকীয়া গাড়ী নাই। সেইকাৰণে আমি যাৰ আছে তাৰতো একো নালাগে বা ইমান ফূৰ্তি নালাগে, কাৰণ আমাৰ বহুত ফূৰ্তি লাগিব। আমাৰ 4 চকীয়া গাড়ী নাই। এতিয়া প্ৰথমবাৰৰ বাবে আমি 4 চকীয়া গাড়ী লৈ আছোঁ। আজি গৈ বুকিং কৰি আহিলোঁ। গাড়ী আহিব, হোৱাইট কালাৰৰ গাড়ীখন। আৰু কি গাড়ী ল'ম তেতিয়া দেখুৱাই দিম। গাইজ চাই থাকিব।